আমাৰ হুজাই জিলাৰ এনে এজন ব্যক্তিৰ হবিহে আপোনালোকৰ আগত লৈ যাবলৈ গৈ আছোঁ যিজন ব্যক্তিৰ বিশেষত্ব আছে আমাৰ জিলাৰ কাৰণে এইজন ব্যক্তিৰ হবিহে আছে আমাৰ যিটো কাম আমি কৰোঁ যিটো ব্লগিং কৰোঁ যিটো নিউজৰ কাম কৰোঁ যিবোৰ মানুহৰ সহায় সহযোগিতাৰ ছ'চিয়েল ৱাৰ্কাৰ যিবোৰ কাম আমি কৰোঁ আমাৰ এইটো প্লেটফৰ্মত এইজন ব্যক্তিৰ এক্সট্ৰা কিবা যেন আছে আমাৰ লাগে গতিকে এইজন ব্যক্তিৰ এক্সট্ৰা যে বিশেষত্ব এই বিশেষত্বটো আপোনালোকৰ আগত আজি তুলি ধৰিবলৈ আপোনাৰ লোকৰ লগত পৰিচিত কৰিবলৈ মই সেইজন ব্যক্তিৰ ওচৰত আহিছোঁ বহুত ঘূৰি পেলাই তেখেতক পোৱা নাযায় একেবাৰে শ্বৰ্ট সময়ত আজি বিচাৰি আহি পেলাই সেইজন মানুহৰ লগত লগ কৰিছোঁ মই পৰিচিত কৰি দিম দেখাৰ লগে লগে আপুনি ক'ব অ'হ এইজন নেকি আৰে ভাই আমিও এইটো কাম কৰোঁ সকলোৱে কৰোঁ যিফালেই যাওঁ খালি এইজন মানুহৰ একেটাই নাম সেই একেটাৰ নাম্বাৰ লাগে মানুহ বানুত কক বগাই আছে আমি নাৱেৰে গৈ ভিডিঅ' বনাই আছোঁ আমাৰ পৰা খুজি আছে তেখেতৰ নাম্বাৰ দিয়ক আৰে ভাই এইটো কেনেকুৱা কথা দুয়োজন প্লেটফৰ্ম এটাই এক্সট্ৰা কি আছে তেখেতৰ ওচৰত এনেকুৱা সেই এক্সট্ৰা বস্তুটো জনাৰ কাৰণেই তেখেতৰ পপুলাৰিটিৰ এই কাৰণ কি আছে ৰাজ কি আছে সেই বস্তুটো জনাৰ কাৰণে আমাৰ এই ইয়াৰ হুজাই জিলাৰ সন্মানীয় যিজন ব্লগিং কৰে ৰফিক হুজাই দা তেখেতৰ ওচৰত আমি আহিছোঁ তেখেতৰ সেই ৰাজটো জানিবলৈ তেখেতৰ ওচৰত আহিছোঁ আসসালামু আলাইকুম আসসালামু আলাইকুম নমস্কাৰ বহুত বহুত ধন্যবাদ দাদা আপোনাক পাইছোঁ যে আহি পাই আপুনি জনসাধাৰণৰ মাজত কিবা কৰিছে নেকি আমাৰ লাগে তেনেকুৱা মই নিজৰ মনৰ ভাৱটো মই ব্যক্ত কৰিছোঁ আপোনাৰ সন্মুখত মই য'তেই গৈছোঁ বানপানীত গৈছোঁ মানুহক লাগে ৰফিক হুজাইৰ নাম্বাৰ মই হেল্পিং ভিডিঅ' বনাবলৈ গৈছোঁ মানুহৰ লাগে ৰফিক হুজাইৰ নাম্বাৰ হুজাই টাউনত গৈছোঁ ভিডিঅ' বনাবলৈ মানে কথাটো হ'ল কি চাওক আমি 2016ৰ লাষ্টত আমি এইটো প্লেটফৰ্মত আমি ক'বলৈ গ'লে আমি ভৰি দিছিলোঁ বৰ্তমান হয়তো আমাৰ